মতা মাছ মাইকী মাছ বুলি কৈ সকলোৰে হাঁহিয়াতৰ পাত্ৰ হোৱা সেই ব্যক্তিজন আজি নৰূপত দেখিব আপুনি। পিতৃৰ সুবাদতেই সাংসদ হ'বলৈ পোৱা বুলি কোৱা একাংশই তাৰ যোগ্য প্ৰত্যুত্তৰ দিছে সেই ব্যক্তিজনে। নমস্কাৰ, মই দীপাংকৰ শইকীয়া। মই গৌৰৱ গগৈৰ কথাই ক'বলৈ লৈছোঁ। কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি প্ৰমাণ কৰিলে যে তেওঁৰ নিজৰ বলত সংসদৰ মজিয়াত বৰ্তমানেও থিয় হৈ আছে। বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিছিল মণিপুৰৰ প্ৰসংগত, আৰু মণিপুৰৰ প্ৰসংগত অনাস্থা প্ৰস্তাৱ আনি আজি বিতৰ্কত ভাগ লৈছিল গৌৰৱ গগৈয়ে, আৰু বিতৰ্কত ভাগ লৈ বিৰোধীৰ হৈ মন্তব্য প্ৰদান কৰি যি উদাত্ত ভাষণ, যি যুক্তিবাদেৰে ভাষণ প্ৰদান কৰিলে, প্ৰধানকৈ তিনিটা প্ৰশ্ন প্ৰধানমন্ত্ৰীলৈ তেওঁ প্ৰক্ষেপ কৰিলে। সেই তিনিটা প্ৰশ্নৰ সমান্তৰালকৈ মণিপুৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি যি পুঁজিবাদৰ হাতত বৰ্তমান সময়ত চৰকাৰে যি ধৰণৰ এক প্ৰকাৰ ন্যস্ত হৈ পৰিছে, পুঁজিবাদক গতাই দিয়াৰ দৰে হৈ পৰিছে, তেনেধৰণৰ সমালোচনা সকলোখিনি আনি আদানী আম্বানীৰ প্ৰসংগ আনি তেওঁ পুলৱামা যি আমাৰ ভাৰতীয় সৈন্য শ্বহীদ হ'ব লগা হৈছিল সেই প্ৰসংগ উত্থাপন কৰে। সমান্তৰালকৈ চীনৰ সৈতে ভাৰতৰ যি ধৰণৰ যুদ্ধৰ বিভীষিকা তথা চীনৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কি ধৰণৰ আলোচনা কৰিছিল সেই প্ৰসংগও আজি যুক্তিবাদেৰে লোকসভাৰ মজিয়াত উত্থাপন কৰে গৌৰৱ গগৈয়ে। সেইগৰাকী গৌৰৱ গগৈ এসময়ত সমালোচনাৰ হ'ব লগা হৈছিল অসমত যে পিতৃৰ সুবাদতেই তেওঁ সাংসদ হ'বলৈ পাইছিল। তেনেধৰণৰ বহুতেই মন্তব্য কৰিছিল। তেওঁৰ নিজৰ কোনো প্ৰতিভা নাই, নিজৰ বলত নহয়, তেওঁ ৰাজনীতি কৰাৰ ক্ষমতা নাই, তেওঁ কোনো ধৰণৰ পৰিপক্ক নহয় বুলি কোৱা মানুহখিনিয়েও আজি ভাবিবলৈ বাধ্য হৈছে। অসমৰ যিসকল ৰাজনৈতিক তেওঁলোকেও ভাবিবলৈ বাধ্য কৰাইছে গৌৰৱ গগৈয়ে আজি যি ধৰণৰ যুক্তিবাদেৰে, যি ধৰণৰ বিশ্লেষণ তথা যুক্তিবাদেৰে তেওঁ আগবঢ়ালে, সমান্তৰালকৈ চৰকাৰক সমালোচনাৰে থকা সৰকা কৰিলে, সেই দৃশ্যই সকলোকে আজি মন চুই যোৱা পৰিলক্ষিত হ'ল। আৰু গৌৰৱ গগৈৰ এই উত্থান যাতে অনাগত দিনতো অব্যাহত থাকক, প্ৰতিজন যি অসমক ভাল পোৱা, ৰাজনীতিৰ পৰা আঁতৰত থাকি অসমক ভাল পোৱা, এখন সুস্থ সবল ৰাজনীতি বিচৰা প্ৰতিজন লোকেই তাকেই কামনা কৰা পৰিলক্ষিত হ'ল।